কবিতাৰ শিৰোনামা ড্ৰাইভাৰ। কবি মনোজ কুমাৰ। জীয়াই থকাৰ মহাসমৰত জীৱনৰ এটি অন্য নাম ড্ৰাইভাৰ। আনৰ বহুমূলীয়া জীৱনৰ মেট মৰা বজালৈ তেওঁ যেতিয়া গৈ থাকে, জীৱন যুঁজত ক্লান্ত কোনোবা যোদ্ধাই বিশ্ৰাম লয় তেতিয়া, আৰু চিন্তাৰ জ্যোতি পেলাই কোনোবাই মূৰ গুজি থয় নিদ্ৰাৰ কোলা। কিন্তু তেওঁ নোৱাৰে। তেওঁৰ ভাল লগা বেয়া লগাবোৰ কাহানী বাই যে বিক্ৰী হৈছে তেওঁৰ নামৰ সৈতে। তেওঁক বিৰক্ত নকৰিব আপুনি। শিক্ষকবোৰ কাহানিও ড্ৰাইভাৰ হ'ব নোৱাৰে। তেওঁলোকেও বহুত কিছু বন্ধকত থ'ব লগা হয়। ভাল লগা বেয়া লগাবোৰ তেওঁলোকৰ বাবে অৰ্থহীন। তেওঁলোকে যাব নোৱাৰে যলৈকে তলৈকে। বিদ্ৰোহী মনে দাবী কৰিলেও তেওঁলোকে খাব নোৱাৰে, পিন্ধিব নোৱাৰে বহুত কিবা কিবি। এৰা অন্ধৰ লাখুটি জ্বলি জ্বলি পোহৰ বিলোৱাই গছি বন্তি, প্ৰশংসাত অজস্ৰ বিশেষণেৰে জীপাল হৈ উঠে 5 ছেপ্টেম্বৰ। লাহে লাহে জটিল হৈ আহে জীৱনৰ গতিপথ। সমাধানে এভুৰি প্ৰশ্ন বুকুত খুন্দি আহি থাকে অহৰহ। নিয়মীয়াকৰণ, প্ৰাদেশিকৰণ, OPS, গ্ৰেড পে ইত্যাদি ইত্যাদি। তথাপি তেওঁলোকে বুকুত নীৰৱে লুকুৱাই থব জানে জীৱন সাগৰৰ অশান্ত লহৰ। জীয়াই থকাৰ তাগিদাত গুৰি বঠা ভাগিলেও আদৰ্শৰ ভীতি মাটি বিক্ৰী কৰিবলৈ তেওঁলোকৰ বিবেকে নকয়, কাহানিও নকয়। চৌদিশে হত্যা হিংসাৰে জৰ্জৰিত সমাজ, শান্তি বিচাৰি ৰাজপথত মৌন সমদল, অনশন জোৰ সমদল, আৰু কত যে কি। পৰ্বতত কাছৰ কণী বিচৰা আজিকালিৰ ইও এক পৰম্পৰা। সেই যে সৰু কালতে পঢ়িছিলোঁ মহাৰাজ আকবৰৰ ৰেখাডাল সৰু কৰিবলৈ বীৰবলে এডাল ডাঙৰ ৰেখা আঁকিছিল, মনত আছেনে বাৰু? সেই সূত্ৰতেই চলে আজিকালি সমস্যা সমাধানৰ সমস্ত নীতি নিয়ম। শিক্ষক হেনো সমাজৰ মেৰুদণ্ড, পথ প্ৰদৰ্শক যদিহে হয় তেন্তে আজি সমাজৰ মেৰুদণ্ড তিল তিলকৈ বেকা হ'ব ধৰিছে। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱে মহেশ্বৰা, গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈ শ্ৰী গুৰুৱে নমঃ। কি অপূৰ্ব বিশ্লেষণ! বৰ ভাল লাগে জুবিনৰ কণ্ঠত। হেজাৰ বাৰ শুনিলেও যেন হেঁপাহ নপলায়। থাকক দিয়া, এনেধৰণৰ শ্লোকবোৰ বৰ বেছি প্ৰচাৰ নকৰাই ভাল। ভয় হয় যদি কোনোবাই ভুল ব্যাখ্যা কৰি পেলায়, গুৰুজনাৰ কীৰ্তন ঘোষাক লৈ কৰাৰ দৰে। চৌদিশে দুৰ্যোধন দুঃশাসনহঁতৰ জয় জয় ময় ময়। ক'ত আছে গান্ধীধাৰী অৰ্জুন? হে পাৰ্থ, ক'ত আছা তুমি? কুৰুক্ষেত্ৰৰ দৰে আকৌ এখন ধৰ্মযুদ্ধ লাগে, আৰু লাগে প্ৰভু শ্ৰীকৃষ্ণৰ দৰে এজন নিপুণ সাৰথী অথবা এজন পাকৈত ড্ৰাইভাৰ।